হাই ফ্ৰেণ্ডছ, কি কওঁ আপোনালোকৰ নিশ্চয় ভালেই, মোৰতো সদায় ভালেই। আৰু আজি মানে মই যাবলৈ ওলাইছোঁ মানে গুৱাহাটী। মানে এতিয়া মানে মই আছোঁ তিনিচুকীয়াৰ ট্ৰেইন ষ্টেচনত। আৰু কালিয়ে মানে টিকেট কৰিবলৈ আহিলোঁ মানে গুৱাহাটীলৈ যাবৰ কাৰণে। আৰু আজি মানে মই আহিছোঁ মানে গুৱাহাটী যাবলৈ, আৰু ট্ৰেইন ষ্টেচন তিনিচুকীয়া। আৰু এতিয়া মানে যাব হোৱা নাই ন, সেইবাবে আৰু অলপ মানে ঘূৰিম বুলি ভাবিছোঁ মানে ষ্টেচনতে। আৰু মানে ষ্টেচনতে মানে অলপ ঘূৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকক দেখুৱাম বাৰু ক'ত ক'ত কি আছে। আৰু মানে 5:20 মানে ইয়াৰ পৰা ট্ৰেইন আছে ন। আৰু মানে ৰৈ আছোঁ আৰু 4টা বজাত আহি পাই গ'লোহি। 1 ঘণ্টা মানে ইয়াতে ৰৈ থাকিব লাগিব। আৰু এই ৰৈ থকা সময়ত আপোনালোকক বাৰু ক'ত ক'ত কি আছে সকলোবিলাক দেখুৱাম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন অন কৰি ৰাখিব। আৰু মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আৰু খটখটাই ওপৰলৈ উঠি যাম। আৰু মানে আপোনালোকক দেখুৱাম মানে তিনিচুকীয়ালৈ মানে ট্ৰেইন ষ্টেচনলৈ আহিলে মানে ক'ত টিকেট কাটিব লাগে ন, সেইটো আপোনালোকক দেখুৱাম মানে টিকেট কাউণ্টাৰটো। আৰু ভিডিঅ'টো চাই থাকিব। আৰু আপোনালোকক দেখুৱাম টিকেট কাউণ্টাৰ। এতিয়া মানে খটখটাই উঠি ওপৰলৈ যাওঁ। আৰু এনেদৰে দেখিছে, এইটো আগত এনেদৰে এটা অফিচ। এইবিলাকে হৈছে মানে টিকেট কাউণ্টাৰ। এনেদৰে টিকেট কৰি আছে। আৰু আপোনালোকক দেখুৱাম বাৰু আগত ক'ত কি আছে। এনেদৰে টিকেট কাউণ্টাৰ টিকেট কৰি আহি আৰু এনেদৰে এইফালে চব সকলোৱে বহি আছে যাবলৈ ট্ৰেইনত। মানে এইটো চাইডে যাবলৈ হ'লে ন, এইফালে মানে এই খটখটিফালে উঠি যাব লাগিব। আৰু ওপৰলৈ উঠি গৈ থাকোঁ আৰু এইটো চাইডলৈ খটখটিত উঠি গৈ আছোঁ সেইটোফালে। ওপৰৰ পৰা আৰু আপোনালোকক দেখুৱাম সকলোবিলাক। ট্ৰেইন আহি আছে এতিয়া, এইখন ট্ৰেইন আহি আছে। এইখনত আমি নাযাওঁ বাৰু, আমাৰ অহাখন হ'ব মানে 5:20 আমি যাম। ওপৰৰ পৰা চাওকচোন ভালদৰে। কিমান ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে গছ গছনি আৰু মাজতে ওখ ওখ বিল্ডিংবিলাক। তিনিচুকীয়া চহৰখন ইমান এটা ধুনীয়া পৰিৱেশ, সেউজীয়া গছ গছনি চাৰিওফালে আৰু ঘৰবিলাক। আৰু এইফালে দেখিছে, এইটো মই এতিয়া ৰেল ষ্টেচনৰ ওপৰত মানে উঠি আছোঁ ন, সেইবাবে আপোনালোকৰ ওপৰৰ দৃশ্যত দেখুৱাইছোঁ। এইফালে দেখিছে গাড়ী অহা যোৱা কৰি আছে। এইটো হৈছে মানে তিনিচুকীয়া মেইন ৰোড। বহুত দেৰি অপেক্ষা কৰা ট্ৰেইনখন আহিলে, আৰু এতিয়া যাম আৰু উঠি। বহুত দেৰি ৰৈ ন, এতিয়া ট্ৰেইনত উঠিলে আৰু এতিয়া যাম আৰু গুৱাহাটীলৈ। চাই থাকিব, আপোনালোকক দেখুৱাম বাৰু সকলোবিলাক। এতিয়া যাওঁ আৰু সন্ধিয়া হোৱাৰ আগে আগে ন, আপোনালোকক মানে কেইটা ষ্টেচন মানে দেখুৱাব পাৰোঁ বাৰু দেখুৱাম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব বাৰু কোনটো ভাল পালে। আৰু এইটো হৈছে দুলীয়াজান ষ্টেচন। মানে এনেদৰে মানে আপোনালোকক দেখুৱাই যাম মানে সন্ধিয়া নোহোৱাৰ আগে আগে কেইটামান ষ্টেচন। আপোনালোকে কোনটো ভাল পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এনেদৰে নদীৰ ওপৰেদি গৈ আছোঁ আমি ট্ৰেইনত উঠি। একদম এটা ধুনীয়া পৰিৱেশ, চাওকচোন কিমান ধুনীয়া পৰিৱেশ। নদী মানে দলঙৰ ওপৰেদি গৈ আছে ট্ৰেইন। আৰু মানে সেউজীয়া চাৰিওফালে সেউজীয়া মানে গছ গছনি ভৰি আছে। একদম ধুনীয়া এটা পৰিৱেশ। এইটো হৈছে নাহৰকটীয়া ষ্টেচন।
বৰহাট ট্ৰেইন ষ্টেচন পাৰ হৈ অহাৰ পিছত মানে গোটেই মানে হাত চাপ পৰা চাৰিওফালে গছ গছনি পুৰা হাবি জংঘললৈকে ভৰি আছে। মানুহৰ ঘৰবিলাকনো বহুত দূৰ দূৰত আছে। এটা মানে ক'ৰবাত এটা তেনেদৰে আছে। কিমান ধুনীয়া এটা পৰিৱেশ, মানে পাহাৰ আৰু মানুহৰ ঘৰ তাত ধুনীয়া এটা পৰিৱেশ। এইবিলাক কিমান ধুনীয়া পৰিৱেশ আমাৰ অসমত একদম মানে ইমান এটা ধুনীয়া পৰিৱেশ ন। গুৱাহাটীলৈ যাওঁতে মানে ট্ৰেইনত যাওঁতে মানে এইবিলাক দেখি যায় কিমান ধুনীয়া এটা পৰিৱেশ। ফাইনেলি আহি পাই গ'লোঁ নাৰেংগী ষ্টেচন। পূৰা মানে এটা ৰাতি আৰু ট্ৰেইনতে কটালোঁ। এতিয়া আহি পাই গ'লোঁ নাৰেংগী ষ্টেচন আৰু আমি যাম পল্টন বজাৰ আৰু গৈ আছোঁ আৰু আপোনালোকে দেখুৱাম সকলোবিলাক চাই থাকিব। ফাইনেলি আহি পাই গ'লোঁ সেই গুৱাহাটী ৰেল ষ্টেচন। ফাইনেলি আহি পাই গ'লোঁ গুৱাহাটী। মানে কালিৰ পৰা তামাম বহুত মানে টোপনি ক্ষতি হ'লে আৰু মানে টোপনি ধৰিয়ে আছে মানে কথা ক'ব মনে জানে। আৰু আহি পাই গ'লোঁ সেই গুৱাহাটী। মানে বহুত ভাল লাগিছে গুৱাহাটী আহি। আৰু মানে কামত আহিছিলোঁ মানে সেই কামত দেখিছিলোঁ বাৰু সেইবিলাক এতিয়া নক'ব, সেইবিলাক ভিডিঅ' বনাবলৈ বহুত আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালোঁ তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে